নমস্কাৰ, মই জোনালী ডেকাই এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম বিপন্ন সময়ৰ প্ৰাৰ্থনা। কবি ডক্টৰ মিণ্টি গগৈ। হে জগৎস্ৰষ্টা, একবিংশ শতিকাৰ বুৰঞ্জীৰ পৃষ্ঠাত এয়া কিহৰ আখৰা? নৱ সৃষ্টিৰ বাবেই নেকি অস্তমিত সূৰ্যৰ শেষ হেঙুলীয়া আভা? চৌদিশে শুনিছোঁ মাথো বিপদাপন্নজনৰ প্ৰাণৰ আৰ্তনাদ। ধৰিত্ৰীৰ বুকুৰ সুবাসত বিয়পিব ধৰিছে কৰোণা নামৰ জীৱাণুসৃষ্ট বিধ্বংসী ভাইৰাছ। উৎপত্তিৰ স্থল চীনৰ ইউহান চহৰ। বিষবাষ্প সৃষ্টিৰ যেন এক বিলাসী নগৰ। ইতিহাসৰ পাতত কিজানি লিখা থাকিব স্বাৰ্থম্বেষীজনৰ অপকৰ্মৰ চানেকি অমানৱীয় ভ্ৰমৰ। এতিয়া যে দেখে দেখে জনগণৰ মনৰ অন্তৰীক্ষত দ্ৰুত গতিত বাঢ়িব লাগিছে ত্ৰাস। দুচকুত ভাহি উঠিছে মৃত্যু উপত্যকাৰ বিভীষিকাৰ আভাস। সহস্ৰজনক কৰিব পাৰে নেকি COVID-19 গ্ৰাস? যদিওবা সস্তম হৈ উঠিছে দেশৰ সমগ্ৰতা, প্ৰতাপী ৰজায়ো যেন হেৰুৱাই পেলাইছে মহামাৰী হৈ প্ৰাদুৰ্ভাৱ হোৱা কালৰূপী ভয়াৱহ কৰোণাৰ প্ৰতিৰোধৰ ক্ষমতা। আজি জনগণে মানিলৈ জ্ঞানীজনৰ মন্ত্ৰণা। দীৰ্ঘ সময় নীৰৱ নিস্তব্ধতাৰে দেখুৱালে আকাংক্ষিত সময়ৰ বিৰল নমুনা। সন্ধ্যাৰ আকাশ আগুৰি আৰ্তজনৰ বাবে বজালে শংখ, কাঁহৰ, ঘণ্টা, ধ্বনি। উজ্বলাই তুলিলে মানৱতা। বিপন্ন সময়ত সুৰসুপচাৰে আমিও কৰোঁ আহা জননী ৰক্ষাৰ ঐশ্বৰিক আমোঘ বন্দনা। নিৰ্মুখী কপৌজাকৰ পাখিত উৰি যাওক বিশ্ব শান্তিৰ ধ্বজা। ধন্যবাদ।